কিবা ৱাশ্বাৰ টাইপ এটা বস্তু এটা থাকি যায় এবাৰ ঢিলা হ'লে মানে এই প্ৰব্লেমটো দিয়ে ইফালেদি মানে এইফালেদি মানে ইয়াত এই ৰাবাৰ 4553 কিলোমিটাৰ ডকুমেণ্টছ তো গাইজ গুড মৰ্ণিং সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে কি মই আজি চামানৰ আগত এক্সপাল্ছ 200 এখন লোৱা হৈছিলে মানে ইমান বেছি চলোৱা নাই 4000 কিমান চলাইছোঁ মই মিটাৰটো চাই পিনে আপোনালোকক জনাই আছোঁ দেখাই আছোঁ মিটাৰটো কিমান চলাইছোঁ অলপ প্ৰব্লেম এটা দি আছে কি ইঞ্জিন লিক হৈ আছে তো প্ৰব্লেমটো কি মই একো ধৰিব পৰা নাই অলপ ইউটিউবত চাৰ্চ কৰি মেলি চালোঁ চাই মেলি জানাত মানে অলপ ৰাবাৰ টাইপৰ কিবা বস্তু এটা থাকে তো সেইটো মানে ফাটি যায় এবাৰ ঢিলা হ'লে মানে এই প্ৰব্লেমটো দিয়ে ইমান এটা ডাঙৰ প্ৰব্লেম নহয় কিন্তু হ'লেও মানে নতুন বাইকখনত এনেকুৱা এটা প্ৰব্লেম দি থাকিলে ভাল নালাগে ন মনটো ভাল নালাগে তো কিবা কিবি লাগি থাকে চ' মই ভাবিলোঁ কি আজি ৱৰ্কশ্বপত যাম হিৰ' ৱৰ্কশ্বপত যাম গৈ মেলি দেখাম প্ৰব্লেমটো যদি আজিয়ে ছল্ভ হয় তেন্তে আজিয়ে ছল্ভ কৰি লৈ আহিম আৰু যদি ছল্ভ নহয় বুলি কয় আজি তেন্তে বাইকখন যদি দিব লগা হয় তেন্তে দি থৈ আহিম আৰু ট্ৰাই কৰিম আপোনালোককো দেখাবৰ কাৰণে বোলক আপোনালোকক দেখাম এতিয়া মানে কোনদি লিক হৈ আছে আৰু কিমান হাজাৰ কিলোমিটাৰ চলাইছোঁ মই তাকো দেখাই দিম বোলক এইফালে বাইকখন ৰাখি থৈছোঁ আৰু মানে এইফালেদি মানে ইয়াত এই ৰাবাৰডাল থাকে মানে এই ৰাবাৰডাল দি মানে লিক হয় মানে ইমান বেছিও লিক নহয় মানে মানে আপোনাৰ 100 কিলোমিটাৰমান চলোৱাৰ পিছত বাইকখন যেতিয়া ৰাখি থৈ দিওঁ মানে তাৰ পৰা মানে লিক হৈ থাকে গম এনেকৈ ষ্টাৰ্ট কৰিলে একো নেদেখি ৰাখি থোৱাৰ পিছত মানে পূৰা ধূলি হয় মানে গম পায় যে এইটো লিক হৈ আছে মানে অইলটো লিক হৈ আছে বুলি তো এতিয়া চাব মই কিমান কিলোমিটাৰ চলাইছোঁ 4553 কিলোমিটাৰ চলাইছোঁ মাত্ৰ ইমান জল্দি ইমান এটা ডাঙৰ প্ৰব্লেম দিলে তো যাওঁ আজি শ্ব'ৰুমত কি হয় কি নহয় দেখা যাব তো গাইজ এতিয়া ফাইনেল হৈ গ'লোঁ ৰেডি আৰু এতিয়া প্ৰথম যাম ৱৰ্কশ্বপত গৈ আমাকে বাইকখন দেখাই মেলি আৰু অলপমান কাম আছে কামখিনি কৰিম কৰাৰ পিছত মানে কি হয় দেখা যাওক বাইকখন ডকুমেণ্টছখিনি লৈ লোৱা হওক এইখিনি ডকুমেণ্টছ ফাইনেলি যাবৰ কাৰণে ৰেডি হেলমেট লৈ ল'লোঁ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু লগ পাইছোঁ আপোনালোকক ডাইৰেক্ট শ্ব'ৰুমত এতিয়া গৈ লওঁ তাত গৈ লোৱাৰ পিছত শ্ব'ৰুমত কিনো হয় দেখাবলৈ ট্ৰাই কৰিম মানে যিমান পাৰোঁ দেখাবৰ কাৰণে ট্ৰাই কৰিম আৰু দেই তো মানে এতিয়া ফাইনেলি ডিলাৰ পালোহি আৰু দিলোহি বাইকখন চাই মেলি ওপৰত উঠাই মেলি মানে খুলিব অলপ পিছত এতিয়া গৰম হৈ আছে কাৰণে খুলিবলৈ প্ৰব্লেম হৈ আছে তো অলপ পিছত খুলিব আৰু মই ইয়াতে বহি দিছোঁ অলপ টাইম ইয়াৰ আগতে বাইকখন আছে তাত এতিয়া আধা ঘণ্টামানৰ পিছত বাইকখন খোলা আৰম্ভ কৰিলে আৰু এয়া মানে চাই আছে কি হৈছে তো এয়া খুলি আছে খুলিলেহে গম পোৱা যাব কি হৈছে কি নাই হোৱা তো এতিয়া খুলি আছে চাই থাকক এতিয়া মানে কি বাইকখন খোলাৰ পিছত গম পালে যে সেইটো অলপ লুজ হৈ আছিলে তো লুজ হৈ আছিলে মানে এতিয়া টাইট দি দিব অলপ আৰু তাত অলপমান কি কিবা গ্লু এটা লগাই দিব তো টাইট হ'বৰ কাৰণে কি ইমান প্ৰব্লেম নাই বুলি কৈছে পাছত গম পাম চলোৱাৰ পিছত আকৌ যদি প্ৰব্লেম দিয়ে আকৌ দেখাম কি হয় নাজানো চব হৈ গ'ল আৰু এতিয়া ফিটিং কৰি থকা হৈছে ফিটিং কৰাৰ পিছত মানে অলপ টাইম ৰাখিব লাগিব বুলি কৈছে এঘণ্টামান মানে লগে লগে ষ্টাৰ্ট কৰিব কোৱা নাই মানে টাইট হ'ব লাগিবতো গ্লু লগাই দিয়া আছে গতিকে টাইট হ'ব লাগিব এঘণ্টামান ৰখিব লাগিব বুলি কৈছে আৰু তেতিয়ালৈকে মই অলপমান কিবা কাম আছে কামখিনি কৰি আহোঁ তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু এতিয়া গাইজ ফাইনেলি ডিলাৰৰ পৰা ওলাই দিলোঁ ইমান কাম আছে কৰি মেলি ঘৰত যাম মানে মই কৈছিলোঁ যে ইমান ডাঙৰ হয়তো ইমান বিশেষ ডাঙৰ প্ৰব্লেম নহ'ব পাৰে বুলি তো এটাই মানে সেইটো অলপ খুলি মেলি চাফা কৰি দিলে চাফা ঠাৰা দি মানে অলপ টাইট কৰি দিলে মানে চলাই চাওঁ দুদিনমান তাৰপিছতনো কি হয় দেখাইছ এতিয়া আহি পালোহি ফাইনেলি ঘৰ আৰু আপোনালোকক দেখাই আছোঁ কি কাম কৰিলে বাইকত বেছি কাম কৰা নাই দেখাই আছোঁ কি কাম তো মানে চাব ইয়াত মানে যোনটো ইয়াত মানে যোনটো ৱাশ্বাৰ টাইপ কিবা ৰাবাৰ থাকে ন সেইটো খুলি মেলি চাফ কৰি দিলে আৰু চাফ কৰাৰ পিছত আঠা দি পিনে টাইট কৰি দিলে বাছ সিমানেই এতিয়া কিমানটো প্ৰব্লেম দিয়ে নে প্ৰব্লেমটো ছল্ভ হ'ল নাজানো আকৌ ইয়াৰ পিছত যদি প্ৰব্লেম দিয়ে তেন্তে আকৌ লৈ যাম মই ভাবোঁ দিব নালাগে মানে ভালকৈ কামবিলাক কৰিছোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ যদি ভাল চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই